ভালে আছে, মই ভালে আছোঁ। আজি বহুত দিনৰ পিছত এটা প্ৰেংক কল লৈ আহিছোঁ। আজি প্ৰেংক কলটো কৰিবলৈ গৈছোঁ ইনষ্টাগ্ৰামৰ কিং বাবলি একাউণ্টটো ইনষ্টাগ্ৰামত এতিয়া ছাছপেণ্ড কৰি দিছে। নতুন কৰি এটা একাউণ্ট খুলিছে বাবলিয়ে। আজি বলক বাবলিক প্ৰেংক কল কৰোঁ আৰু বাবলিৰ পৰা কেনেকুৱা ৰিয়েকশ্যন আপোনালোকক দেখাম বলক। গাইজ এতিয়া আমি বাবলিক প্ৰেংক কল কৰিবলৈ ফুল ৰেডি আৰু বাবলিৰ পৰা কেনেকুৱা ৰিয়েকশ্যন বা বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' অ' বাবলি নহয় নেকি? বাবলি হয় না? অঁ মানে তোমাক এটা কথাৰ কাৰণে ফোন কৰিলোঁ হা। মানে মই নলবাৰী মুকালমাৰ পৰা ক'লোঁ। মানে কথাটো আমাৰ মানে গাঁৱৰ মানুহখিনি মিলি কেনে আমাৰ গাঁৱৰ মানুহখিনি মিলি কেনে এখন মানে মিনি থিয়েটাৰ বনাইছোঁ, মানে প্ৰস্তুত কৰিছোঁ আৰু তাতে মানে ভাবিছোঁ তোমাকো ল'ম বুলি। লগতে আমাৰ ভাল অভিনেতা অভিনেত্ৰীগিলা আছে, মানে শুকুৰালিহাত আছে, মণ্টু কানাহাত আছে, লগতে তোমাকো ল'ম বুলি ভাবিছোঁ। মানে তোমাৰ ভিডিঅ'বিলাক চাই ভালেই লাগছে, কিন্তু এতিয়া তোমাৰ একাউণ্টটোতো নাই চাগে। অঁ মানে তোমাৰ আগৰ ভিডিঅ'বিলাক আমাৰ ৰাইজে চাইছে, মানে ৰাইজে কৈছে যে আমি কিং বাবলিক লওঁ, মানে আমাৰ ওচৰতে হ'ব, ভাল হ'ব আৰু সুবিধা হ'ব। এই বাবলিক ল'লে মানে ভাল, সকলো ৰাইজে মৰম দিব, আঁকোৱালি ল'ব থিয়েটাৰখন। বাকী খবৰ ভালনে তোমাৰ? অঁ মোৰো ভালে দিয়া। মানে মই এতিয়া মানে হেৰিতে আছোঁ, অফিচতে আছোঁ আমাৰ। মানে আমাৰ গোটেইকেইটা মেম্বাৰ হৈছে, মানে আৰু দুটা বা এটা লাগে। লাগিলে ৰাইজৰ মানুহকেইটা কৈছে যে আমি বাবলিকে লওঁ। মানে তোমাৰ মই ফটো ভিডিঅ' দেখাই দিছিলোঁ। অঁ দেওঁতে মানে আমাৰ ৰাইজে কৈছে অঁ ইয়াৰ ভিডিঅ' আগতে পাইছোঁ, বাকী ভালেই অভিনয় কৰে, ভাইটিক ল'লে কিন্তু সকলোৱে মৰম দিব অসমবাসী ৰাইজে। এতিয়া তুমি বা কি কওঁ? অঁ মানে বেছি অঁ মানে তুমি পইচা পাতি টেনশ্যন ল'বা নালাগে। তুমি ইউটিউব আৰু ইনষ্টাগ্ৰাম কৰি যিমানখিনি টকা পোৱা, তাত কৰি তোমাক লাগে আমি সেইখিনি মান দিম, তাতকৈ অলপ লাগে বেছি কৰি দিম। কিন্তু এটা নহয় ভাইটি, এটা কথা হ'ল, মানে তুমি 3 মাহ মানটো আমাৰ লগতে থাকিব লাগিব। মানে তুমি 3 মাহ মান আমাৰ লগতে থাকিব লাগিব। মানে থিয়েটাৰ আমাৰ একদিনৰ পিছতে একদিন আছে। মানে তুমিতো আমাৰ লগত থাকিব লাগিব ৰাতি, থিয়েটাৰ ডেইলি ৰাতি থাকিব, একদিনৰ পিছত একদিন। তুমিতো ঘৰত যাব নোৱাৰিবা। অঁ বাকী পইচা পাতি তুমি টেনশ্যন ল'বা নালাগে, মই হ'লেও তোমাক পইচাখিনি পে' কৰি দিম। অঁ বাকী খবৰ ভালনে? অঁ ক'ত আছে? অঁ তোমাৰ ইনষ্টাগ্ৰাম একাউণ্টটো কি হ'ল? ছাছপেণ্ড হৈছে, কিন্তু আৰু এটা যে খুলিছিলি সেইটো কি হ'ল? এইটো কিহৰ কাৰণে গৈছা, কিবা জানিব পাৰিম নেকি? অঁ অঁ মানে সেইটো এদিন তোমাক অসমবাসী বহুত মৰম দিছিল মানে। অঁ আমাৰো বেয়া লাগছে, মানে আমাৰ মানুহখিনি আলোচনা কৰিছে, মানে কৈছে ভাইটিৰটো ডাঙৰ একাউণ্টটো উৰি গ'লে। এতিয়া ভাইটিক আমি থিয়েটাৰতে লওঁ, মানে আমি মানে গাঁৱৰ মানুহখিনি মিলি কেনে মিনি থিয়েটাৰ এখন বনাইছোঁ। মানে এনেই নলবাৰী তামোলপুৰ এইখিনিতে ঘূৰি থাকিম আৰু নলবাৰী বৰপেটা এইগিলাখনত লৈ যাম। তাতে মানে তুমি শুকুৰলিৰ ভাইটি হ'ব লাগিব। অঁ শুকুৰলি মেইন হিৰো হ'ব তাতে, মানে শুকুৰলিৰ তুমি ভাইটি হ'ব লাগিব। অঁ শুকুৰলি আমাৰ অফিচতে আহিছিলে, এতিয়া গ'ল। অঁ শুকুৰলি চাহৰ ফাল্টু আৰু কিয় কৰিম, মানে আমাৰ শুকুৰলি চাহৰ দোকান যে পাল্টি গৈছে, গম পাইছিলি না? অঁ তাৰপিছতে শুকুৰলিক আমি এইগিলা চাহৰ দোকান শুকুৰলি বাদ দিছোঁ, লগতে আমাৰ লগতে আছে এতিয়া থিয়েটাৰত সোমাইছে নতুন কৰি। বিশ্বাস আৰু তুমি কিয় নকৰা তোমাৰ? হা শুকুৰলি ভাই হ'ব তুমি নোৱাৰিবা নেকি?
পাৰি বাৰু মোৰ কিন্তু অলপ সন্দেহ হৈছে এইটো সঁচাই নে মিছাই মই আৰু তোমাক মিছা কথা কিয় ক'ম হা ভাইটি তোমাৰ নামটো কি মোৰ নাম হৰকান্ত অঁ ইউনিক নাম বে আৰু থিয়েটাৰখনৰ নাম গম পাইছে নে পোৱা নাই কি কুকুৰেলি লাভ ষ্টৰী কুকুৰেৰে লাভ ষ্টৰী অঁ মানে হিৰোইন আছে না অঁ হিৰোইন ধুনীয়া হিৰোইন আছে কোন কৰিশ্মা নাথ কৰিশ্মা নাথ নহয় এটি ফুলাবাই নেকি নামটো ফুলাবাই অঁ তাই আছে আৰু লগতে কুকুৰালীৰ মানে জীৱনৰ কাহিনীটো থাকিব আৰু লাভৰ বিষয়ে বা প্ৰেম কেনেকৈ হৈছিল সেইটো থাকিব থিয়েটাৰখনত মানে তুমি মানে কুকুৰালী ভাইটি হ'ব লাগিব আৰু ভাইটি হয় তোমাৰ তাতে হেৰি কৰিব লাগিব ভাইটি কুকুৰালীৰ লগত অলপ হেল্প কৰিব লাগিব বা জীৱনটো কেনেকৈ পাৰ কৰিছিলা অঁ স্ক্ৰিপ্ট লেখা আছে মানে স্ক্ৰিপ্ট হৈছে মানে এতিয়া আমি বৰ্তমান আখৰা কৰিমেই আৰু একেদিনৰ পিছতে 2-1 দিনৰ পিছত অঁ মানে আমাৰ আগষ্টৰ 10 বা 15 তাৰিখৰ আৰম্ভ হ'ব আখৰা অঁ তোমাক জনাই দিম ভাইটি অঁ পইচা খৰচ কৰিব আমি খোৱা লোৱা আৰু আমাৰ পৰাই দিম মানে 3 মাহটো অঁ মানে তুমি টেনশ্যন ল'বা নালাগে 3 মাহটো মানে আমাৰ পৰাই গোটেইখিনি দিম তুমি যি লাগে আৰু খোৱা লোৱা আৰু বাকী তুমি পইচা পাতি টেনশ্যন ল'বা নালাগে ভাইটি মই নলবাৰী মুকালমাৰ পৰা ক'লোঁ হা অঁ চিনি পোৱা নেকি ধেমালি আৰু কিয় কৰিম ভাইটি কুকুৰালী জাষ্ট গ'ল মানে অফিচৰ পৰা বিশ্বাস নকৰিলে মই তোমাক জনাই দিম দিয়া লাগে তোমাক মই তোমাৰ তাতে যাম দিয়া একেদিনত আমি তোমাক যদি মই 10 মিনিট আগত ফোন কৰিলোঁ হয় তুমি কুকুৰালীক লগ পালা হয় অঁ নাই তেতিয়া মানে ময়ো অলপ বিজি হৈছিলোঁ মানে তেতিয়া কুকুৰালী মই আৰু কেইটামান মানুহ হৈছিল মানে আমাৰ অফিচতে থাকাতে সেনেকৈ আলোচনা কৰি সেইকাৰণে কুকুৰালী গ'ল এতিয়া মই ফ্ৰী আছোঁ মানে সেইকাৰণে ফোনটো কৰিলোঁ অঁ ভাইটি তোমাক মই জনাই দিম হা হেল্ল' বাবলি ফাল্টু আৰু কিয় কৰিবা ভাইটি তোমাৰ তাতে মই যাম দিয়া অঁ তুমি খৰ কৰিছিলা খৰ কৰিছিল অঁ কুমৰি এটা ভূটান নেকি অঁ তাতে যাম দিয়া কুকুৰালী মই একেদিনতে যাম তোমাৰ তাতে অঁ দিয়ক তে অঁ দিয়ক অঁ ঠিক আছে মানে গাইজ বাবলি পুৰা আছলিকে ফোন কৰা বুলি ভাবছি বা সঁচা কৰি বুলি ভাবছি এই বাবলিক আমি জনাই দিওঁ যে এইটো প্ৰেংক কল আছিল নহ'লে বাবলিটো আমাক যদি সঁচা কৰি বুলি ভাবি থাকে বা আমাৰ অলপ বেয়া লাগবতো আমি বাবলিক জনাই দিওঁ প্ৰেংক কল কৰা বুলি হেল্ল' বাবলি অঁ মানে এইটো প্ৰেংক কল আছিল হা অঁ অঁ তুমি সঁচা কৰি বুলি ভাবছিলা নেকি নাই নাই আমাৰ মানে নাই মানে আমাৰ অডিয়েন্সে মানে তোমাৰ নামটো কৈছে যে কিং বাবলিকে কৰাচোন কিং বাবলিক কৰিব লাগে সেইকাৰণে আজি তোমাকে কৰি দিলোঁ ঠিকে আছে দিয়া বাপৰে বাপ কুকুৰালীৰ ভায়াক বোলে কোৱাতে মই চব খাই দিছো বাপৰে বাপ কি কুকুৰালীৰ ভায়া খাব লাগবই মই বাকী কেমেৰা লাগিছে কিবা ক'বা নেকি কম মানে গাইজ ই মোক বৰ্থ গান দিলা আৰু এতিয়া আশা কৰি দিলাক থিয়েটাৰখনত উঠিম বুলি ভাবি আছিলো ময়ো উঠা নদিম আৰু বাকী আৰু আপোনালোকে ইয়াৰ ভিডিঅ' বিলাক চাই থাকিব লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোক
আৰু ঠগালা আৰু নেক্সট টাইম আৰু তোমাক সঁচা কৰি থিয়েটাৰত লৈ যাম বাবলি ঠিক আছে দিয়ক মানে গাইজ বাবলি সঁচা কৰি বুলি ভাবছি আজিৰ ভিডিঅ'টো এইখিনি সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাইছোঁ আৰু কাক নেক্সট প্ৰেংক কল কৰিব লাগে আপোনালোকে জনাই দিব আমি তাক প্ৰেংক কল কৰিবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ বাই বাই